নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোলৈকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, ৰেঙনি চেনেলত নেদেখা ফাগুন ধাৰাবাহিকখনত অন্তৰাৰ চৰিত্ৰত অভিনয় কৰা অন্তৰা প্ৰকৃত পৰিচয় হয়তো নাজানে। আহকচোন বন্ধুসকল, আমি অন্তৰাৰ জীৱনীটোৰ বিষয়ে জানো। বন্ধুসকল, অন্তৰাৰ প্ৰকৃত নাম হৈছে বাবলি বৰা আৰু নিকনেম হৈছে মাইনা। বাবলি বৰা জন্ম হৈছিল কামৰূপত 5 জানুৱাৰী তাৰিখে আৰু দেউতাকৰ নাম হৈছে গিৰীন্দ্ৰ বৰা, মাতৃৰ নাম সৰুমাই বৰা। বন্ধুসকল, বাবলি বৰাই স্কুলীয়া শিক্ষা কামৰূপৰ পৰাই আৰু হাইস্কুল শিক্ষান্ত পাছ কৰিছিল ষ্টেট মিউজিক কলেজৰ পৰা আৰু স্নাতক ডিগ্ৰী লাভ কৰিছিল চিটি কলেজৰ পৰা। বাবলি বৰাই কেইবাখনো ধাৰাবাহিকত অভিনয় কৰিছে। বৰ্তমান নেদেখা ফাগুনত অভিনয় কৰি আছে। বন্ধুসকল, বাবলি বৰাই নেদেখা ফাগুনৰ পূৰ্বে আকাশৰ ঠিকনা বিচাৰি, ৰুণজুন, এমুঠি আকাশ আৰু নপুৰ ধাৰাবাহিকত অভিনয় কৰিছে। বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিল। কোনে কোনে অন্তৰাৰ অভিনয় চাই ভাল পায় মোক কমেণ্ট কৰি জনাবচোন আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।